ক'লে আমাৰ মমোকেইটা যেন ভাল হয় দেই। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আমি ঘৰতে ম'ম' বনাম, মানে বৰষুণ দি আছে। ভাবিলোঁ যে কি বনাওঁ কি নবনাওঁ, সেইটো ভাবিলোঁ আজি ম'ম'কে খাওঁ। সদায়নো দোকানত কিমান খাই থাকিম, আজি ঘৰতে বনাই খাম। প্ৰথমে ময়দাখিনি মঠি লৈছোঁ। মই মঠা নাই বাৰু, বায়ে মঠি আছে। এইফালে আদা নহৰু কাটি আছে, মই কাটিছোঁ এইফালে পিঁয়াজ। ইয়াত জলকীয়া বইল কৰিছোঁ ম'মৰ চাটনিৰ কাৰণে। পিঁয়াজখিনি কটা হৈ গৈছে, সেইখিনি মোহাৰি লওঁ ভালকৈ। ইয়াত দিছোঁ পিঁয়াজ, আদা, নহৰু, ধনিয়া, জলকীয়া। এয়া চিকেনখিনি বইল কৰি ল'লোঁ, আদা নহৰু জলকীয়া দি, আৰু ধনিয়াও অলপ দি দিছিলোঁ। এতিয়া মাংসখিনি সৰু সৰুকৈ ছিঙি লৈছোঁ, যাতে পিঁয়াজখিনিৰ লগত মিলি যায়। ফাইনেলি হৈ গ'ল, সেইটো কাটি দিওঁ। এইফালে চুপ হৈ গৈছে, ইমান ধুনীয়া গোন্ধ আহিছে অ'। এয়া মই বনাব লৈছোঁ ম'ম', কেনেকুৱা হয় ভগৱানে জানে আৰু। এইটো নতুন ষ্টাইলত বনাইছোঁ, গোলাপ ফুলৰ নিচিনা, ধুনীয়া লাগিছে। হৰি ভাল বোলে ক'লে আমাৰ মমোকেইটা যেন ভাল হয় দেই। এয়া ম'ম' হৈ গ'ল, ফুলি গৈছে, ডাঙৰ হৈ গৈছে। ফুলি পেলাই ইমানটো চাইজৰ হয়, আমি বনাইছোঁ ইমান ডাঙৰ চাইজৰ। সিজিছে ন? সিজিছে যেন লাগিছে। শুকান শুকান টাইপ নিচিনা হৈছে ন? অকণমান তেল অকণমান এনেই ব্ৰাছ এডাল দি মাৰি দিব পাৰিলে ভাল আছিল ন? ন? তেতিয়া ধুনীয়া হ'ল পাই তেলখন। এইখিনি হ'ল এইখিনি হ'ল আৰু এইখিনি নমাই দিওঁ। ধুনীয়া হৈছে দেই। পাছত আকৌ এবাৰ দিব লাগিব দেই। তেলহে নাই। আমি তেল নিদিলোঁ কাৰণে অকণমান লাগি ধৰিছে আৰু। অঁ তাকে। এয়া ম'মৰ ছেকেণ্ড ষ্টেপ। ম'মটোত অলপ তেল সানি লৈছোঁ যাতে কোমল হয় খাবলৈ। ধুনীয়া হৈছে, দেখি খাওঁ খাওঁ লাগি গৈছে। ये सूप वाह কি ধুনীয়া। তেল চেল দিয়া হৈছিলে নেকি? নাই নাই দিয়া। মুৰ্গী পৰা ওলাইছা? তাৰপিছত নলগাওঁ তেল, সেইখিনি দি দিলে হ'ল। অঁ পানী আৰু নিমখ দিলে নাই ইয়াত? অঁ দিছিলোঁ। পানী আৰু নিদিওঁ নেকি? নালাগে। এয়া ম'মৰ থাৰ্ড ষ্টেপ। কেইটামান কেঁচা দিছোঁ, বাকী প্ৰথম সিজোৱাখিনি আকৌ এবাৰ তেল লগাই দি দিছোঁ যাতে কোমল হয় অলপ।
জলকীয়া চাটনি প্লেটত দিছে চবকে এতিয়া আকৌ উলিয়াব লাগিব ম'ম' ইমান কষ্টকৈ বনালোঁ খাওঁতে আকৌ তিনিটা হ'ব নেকি মাত্ৰ এইটো জ্বলা তিনিটা। হয়, এইটো নজ্বলা এইটো নজ্বলা এইটো জ্বলা চাটনি এইটো নজ্বলা চাটনি নজ্বলা অ' মাংস সিজা খাওঁ খাওঁ লাগিছেনে দেখি শকত মানুহ সৰহকৈ লৈছে এইটো সৰু এইটো পৰি এইটো মাদাৰ এইটো ডাঙৰ ঘৰত বনোৱা ম'ম' বুলি কোনে ক'ব বা কোনেও নকয় চুপাৰ কাপটো দিয়ে আকৌ সঁচাকৈ ভাল হৈছে অ' হ'ল দে ইমান টেষ্টি এইটোত কিন্তু অকণমান হেৰি বোলে নিমখ নেকি আৰু নিমখ অকণমান সৰহকৈ দোকানৰ ম'ম' দোকানতো দুটা চাটনিয়ে দিয়ে হাইডিও এডোখৰ ধুনীয়া সেয়া আছিলে এডোখৰ ময়ে পালোঁ এটিপ খাই আৰু এটিপ দুই টিপ ধুনীয়া পেট হৈ গ'ল আজি ভাত চাত খোৱা নহয় আৰু এইটো দিম মই